এয়া মায়ে আজি মিক্সিত বোলে বৰা চাউলৰ গুড়া খুন্দিব তো মোক ক'লে আৰু দুইটা লাগি গ'লোঁ কিয়নো আমি ঢেঁকীতে খুন্দো গতিকে প্ৰথমবাৰ মিক্সিত আমি গুড়া খুন্দিব লৈছোঁ নাজানো ছাকচেছ হওঁনে নহওঁ তো মই মাক ক'লোঁ দে ভিডিঅ' এটাই বনাই ৰাখোঁ আৰু কি হ'ব মানে মেমৰি হিচাপে থাকি যাব মায়ে ক'লে তো ভিডিঅ' বনা আৰু মায়ে এয়া গুড়া খুন্দি আছে আৰু চেকনিৰে এনেকৈ চালি আছে আৰু মই ভিডিঅ' বনাইছোঁ আপোনালোকে চাই যাওকচোন আমি ছাকচেছ হ'ব পাৰোঁ নে নোৱাৰোঁ আৰু এয়া মিক্সিত পূৰা মায়ে খুন্দি আছে আৰু চালি আছে তাৰপিছত বেছিকিটো নহয় দেই যিহেতু প্ৰথমবাৰ কৰিছোঁ গতিকে পিঠা উঠেনে নুঠে আমি গম নাপাওঁ যিহেতু মাত্ৰ এটেমা চাউল তিয়াই থৈ দিছে মায়ে আৰু থৈ পেলাই এনেকৈ গুড়া খুন্দি আছে আৰু ময়ো মাজে মাজে মাক হেল্প কৰি দি আছোঁ কিয়নো অকলেতো কৰিব দিব নোৱাৰোঁ মাক আৰু ইফালে খুন্দা হোৱাৰ পিছত মায়ে ক'লে পিঠাকেইখন নহ'লে তয়ে বনা তো মই ভাবিলোঁ পিঠাকেইখন বনাই পেলাই মই মাক হেল্প কৰি দিওঁ আৰু এয়া মই বনোৱাত লাগি গ'লোঁ কিন্তু যিমান ঢেঁকীত খুন্দিলে যিমান ভাল হয় সিমানটো মই কিন্তু ভাল পোৱা নাই কিন্তু ঠিকেই আছে মিক্সিত খুন্দা হিচাপে তাতে প্ৰথমবাৰ আৰু এয়া প্ৰথমখন পিঠা মই বনাইছোঁ ঠিকে আছে বাৰু বনিছে কিন্তু অকণমান ভাঙিলে বাৰু তাৰপিছত এখন এখনকৈ মই বহুকেইখন পিঠা বনালোঁ কি হয় দেই মিক্সিত খুন্দিলেও মানে পিঠা বনাব পাৰি যে বৰা চাউলৰ প্ৰথম গম পালোঁ কিয়নো আগতে যিহেতু আমি খুন্দি পোৱা নাই এইবাৰ প্ৰথম খুন্দিছোঁ ঠিকে আছে ভালেই লাগিছে ধুনীয়াকৈ পিঠাও উঠিছে আৰু এয়া এখন এখনকৈ পিঠাকেইখন বনালোঁ বহুত বেছি ভাল লাগিছে জানেনে যেতিয়া মানে নকৰা কাম এটা প্ৰথম কৰা যায় আৰু তাত ছাকচেছ হোৱা যায় ন বহুত বেছি ভাল লাগে মনটো মাৰো ভাল লাগিছে মোৰো ভাল লাগিছে মানে দুইজনীয়ে কৰা কষ্টৰ সাৰ্থক হৈছে আৰু গোটেইখিনি পিঠা বনাই মেলি আমাৰ হৈ গ'ল বাৰু বহুত বেছি পিঠা হোৱা নাই 20খনমান পিঠা হৈছিলে আৰু এয়া চাওক মই দেখাই দিছোঁ আপোনালোকক আৰু এইফালে অদিতিও আছিলে ন তাই মানে কৈ আছে আৰু মানে পিঠা যে হৈছে তাই মানে কি জানে আৰু মা আৰু মই বিজি হৈ আছিলোঁ তাই ক'লে পিঠা হ'লনে মা এয়া চাওক কিমানখিনি পিঠা হৈ গ'ল আমাৰ দেখিছেনে ভাল লাগিছে দেই মনটো বহুত বেছি ভাল লাগিছে আৰু মায়ে ক'লে চাহ খাওঁ আৰু সেইফালে মই চাহ পাতি দিছোঁ খাবলৈ আৰু এয়া গৰম গৰম পিঠাৰে আমি চাহ খাওঁ আৰু মা বহি আছে এইফালে পিছফালে আৰু এইটো অদিতি আৰু এয়া চাওক পিঠাকেইখন কেনেকুৱা হৈছে জনাবচোন আপোনালোকে বাৰু কোনে এনেকৈ মিক্সিত খুন্দি পেলাই পিঠা বনাইছে ক'ব পিছত যেতিয়া ৰাতি মায়ে ক'লে আলু ভাজি খাম আৰু এনেকৈ ধনিয়া পাত দি পেলাই সেইখিনিও কিন্তু মোৰেই বনোৱা পাল পৰিল কিয়নো মাৰ ভাগৰ লাগি গৈছিলে আৰু কোনে এনেকৈ ধনিয়া পাত বেছিকৈ দি পেলাই আলু ভাজি খাই ক'বচোন মই হ'লে বহুত বেছি ভাল পাওঁ আৰু মায়েও ক'লে এনেকৈ বনা আজি গতিকে বনালোঁ ধনিয়া পাত কিন্তু বহুত বেছি দিছোঁ আপোনালোকে বাৰু খায় নে নাখায় কমেণ্ট কৰি জনাবচোন আৰু যদি নাখায় এবাৰ খাব গৰম গৰম দালিৰ লগত এইবিধ আলু ভাজি খাবলৈ যে বহুত বেছি ভাল লাগে আৰু বহুত বেছি টেষ্টি হয় ধনিয়া পাত পিঁয়াজ অকণমান বেছিকৈ দি পেলাই এনেকৈ ভাজি ল'লোঁ আলুখিনি আৰু ৰাতি আমি ভাত খালোঁ সকলোকে আহিছোঁ এতিয়া বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম